Hello everyone, স্বাগতম জনাইছো আপোনালোকক টু আসামি সিস্টাৰছৰ অন্য এটি ভিডিঅলৈ মই আজি আপোনালোকৰ কাৰণে এটা নতুন ৰেচিপি লৈ আহিছো হেতু হৈছে তাল পিঠা ৰেচিপি আৰু এটো তাল চাওকচোন কিমান ডাঙৰ তাল লিখিছেনে এটো তিনটা গুটিৰ তাল আৰু আজি মই তাল পিঠা বনাই আপোনালোকক দেখাম খুব টেষ্টি লাগে যেহেতু ভাদ মাহ সকলোৱে তাল পিঠা খায় ন তেতিয়ালে চাই থাকক মইনো তাল পিঠা কেনেকৈ বনাও এটো ৰেচিপি মোৰ মাৰ হয় আৰু মই ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰো মই বনাই আপোনালোকক দেখাও আৰু এয়া চাওক প্ৰথমতে তাল এটো বাকলিখিনি এৰাই লম দেখিছেনে প্ৰথমতে বাকলিখিনি ভালদৰে এৰাই লব লাগিব এনেকৈ চুৰিখন খুমিয়াই এনেকৈ এৰাই লব ভালদৰে বাকলিখিনি আৰু এনো ভাদ মাহত তাল খাই সকলোৱে ন তাল খাব লাগে তাল খালে বহুত ভাল এনেকৈ এৰাই যাব আপোনালোকে এয়া মোক মায়ে শিকোৱা মতে হেমতে মই কৰি গৈছো এয়া চাওক গুটি তিনটা ওলালে মই বাকলিখিনি গুছোৱা হৈ গল তাৰ পিছত এয়া চাওক তিনটা গুটি ওলালে তাৰ পিছত তিনটা গুটি প্ৰথমতে ইয়াত অলপ নিমখ দিম ডাঙৰ চামুচেৰে 1 চামুচ মানৰ সমান ইয়াত নিমখ দিম এয়া দি দিছো দি পেলাই পানী দি পেলাই এখিনি 1 ঘণ্টা মানৰ কাৰণে থৈ দিম আপোনালোকে বেছি সময় থব পাৰে ইয়াত জিটো তিতা থাকে হেতু অলপ কমি যায় এনেকৈ পানী দি তিয়াই থলে মায়ে কৈছিলে হেবাবে এনেকৈ তিয়াই থৈছো নিমখ দি পানী দি এনেকৈ তিয়াই থৈ দিছো মই 1 ঘণ্টায়ে তিয়াই থৈছিলো আপোনালোকে বেছি সময় ৰাখিব পাৰে যিমান সময় ৰাখে কিমান ভাল তাৰ পিছত এখিনি ঢাকি থৈ দিছো এয়া এখিনি 1 ঘণ্টা মান তিয়াই থৈছিলো নিমখ দি মানে নিমখ দি তিয়াই থলে তেতিয়া ইয়াৰ তিতাটো নোহোৱা হয় তালৰ তাৰপিছত এয়া 1 ঘণ্টাৰ পাছত এতিয়া এখিনি সাকি লম তালৰ ৰখিনি উলিয়াই লম আৰু এয়া পানী পা অকমান চেপি লম তাৰ পিছত এতিয়া বেছি চেপিব নালাগে ইয়াৰ মানে যিকন পানী হেকনে অকমান এনেকৈ চেপি দিলে হ'ল নমা সব ফালে মানে এনেকৈ চেপি ইয়াৰ পানীটো উলিয়াই ললে হ'ল চেপি পানীটো উলিয়াই হেতে এটোৰ ৰসখিনি উলিয়াই লম আপোনালোকে বাহৰ চালনী দি চালিও ইয়াৰ ৰসটো উলিয়াব পাৰে আজি মই এখন দিয়ে চালিম এখন এই ৰুকনিখন দি বেছি হে কই থাকিব নালাগে আটো এয়া গুছি যাব পাৰে আটো যদি আহবুৰ ইয়াত গুছি যায় আপোনালোকে হাতৰে বাছি দিব এয়া উলালে তো এটা গুটি আৰু এই দুটা আছে এই দুটাও তেনেকৈ মই হিটু যেনেকৈ চেপি লৈছিলো তেনেকৈ চেপি গুটেই কেটা ৰস উলিয়াই লম প্ৰথমতে পানীখিনি চেপি লৈছো তো তিনটা গুটিৰ তাল বহুত ডাঙৰ তালটো যি সকলে বনাব নাজানে এনেকৈ বনাব নিশ্চয় ভাল হ'ব আৰু বহুত টেষ্টি লাগে এনেকৈ বনাই খাই চাবচোন পিঠাটো বহুত ধুনিয়া কোমল হয় আৰু খাবলৈ চাহৰ লগত বহুত ভাল লাগে এটো মই এনেকৈ গুটেই কেটা তাল মই ৰসটো উলিয়াই লওঁ আপোনালোকে চাই থাকক এয়া চাওক এখিনি ৰস ওলাল দেখিছেনে এখিনি আৰু কিমান ডাঠ চাওক তালৰ এই ৰসখিনি বহুত ডাঠ একদম এতিয়া চাই থাকক কেনেকৈনো বনাও তালৰ পিঠা সতে এটো চৰিয়া লৈ লৈছো ইয়াত এতিয়া দিম আটা প্ৰথমতে এয়া ৰসখিনি পা তালৰ যিখিনি ৰস এইখিনি উলিয়াই লৈছিলো ইয়াৰ পা প্ৰথমতে আধাখিনি দিম মই পাছত দৰকাৰ হলে আৰু দিম বাৰু এটো তিনটা গুটিৰ তাল আছিলে এবাৰ আধাখিনি দিম আৰু দৰকাৰ হলে পাছত মই আকৌ ইয়াত যোগ কৰিম আধাখিনি এটো চৰিয়ালৈ দি দিছো মই তো এয়া ৰসখিনি লৈ ললো আৰু সৰু চামুচৰে 1 চামুচ মানৰ সমান ইয়াত দিছো বেকিং পাউডাৰ এয়া বেকিং সোডা লৈছো একে মানে সৰু চামুচৰে 3 ভাগৰ 1 ভাগ মান হ'ব বেকিং সোডা দি দিছো সৰু চামুচেৰে 1 চামুচ মানৰ সমান ইয়াত দি দিম নিমখ আৰু এই বাটিটো চাওক এটো ষ্টিলৰ বাটি এই বাটিটো জুখৰে মই 1 বাটি দিম ইয়াত চেনি 1 বাটি দি দিছো এখিনি হাতৰে ভালদৰে মাৰিম মানে হাতৰে ভালদৰে এখিনি মিক্স কৰি লম আপোনালোকে মিঠাটো কিমান খাই নিজৰ জুখমতে দি লব
এতিয়া মই এটু বাটিৰে প্ৰথমতে দিছো এবাটি আটা আপোনালোকে পিঠাগুৰি দিও বনাব পাৰে কিছুমানে বনাই থাকে পিঠাগুৰি দি কিন্তু আটা দি বনালে বেছি ভাল হয় পিঠাটো খাবলে আৰু এটু আটা দিছো মই প্ৰথমতে এবাটি এইখিনি হাতৰে মাৰিম আৰু এইখিনি ঢিলা হৈ আছে আপোনালোকে দেখিছে মই আৰু এবাটি দিছো কিমানটো জুখলৈকে মানে এইখিনি খানিব লাগিব মই দেখাম আপোনালোকক এইখিনি এটু জুখলৈকে খানিছো এয়া চাওক দেখিছেনে এটো এনেকুৱা আঠা আঠা হৈ এটু জুখলৈকে খানিব লাগিব ইয়াত অলপ ৰিফাইন দিম এয়া ৰিফাইন ইমানখিনি দি দিছো ডাঙৰ চামুচেৰে 5 চামুচ মানৰ সমান ৰিফাইন দি আকৌ মই এইখিনি ৰিফাইনখিনি লগত এইখিনি এনেকৈ মিলাই লম এনেকৈ কোমল কোমল কৰিব তেতিয়া পিঠাটো ভাল হ'ব এতিয়া কেৰাহীটো তেল দিলো ৰিফাইন তেল সৰহকৈ দিব সৰহকৈ দিলে পিঠাকেইটা ভাল হ'ব তেলখিনি গৰম হৈ আহিছে আৰু জুইটো লো কৰি ৰাখিছো আৰু এতিয়া এনেকৈ এটা এটাকৈ হাতৰে দি যাম প্ৰথমতে মই সৰু সৰুকৈ দিছো কাৰণ সৰু সৰুকৈ দিলে পাছত ফুলিব পিঠাটো ডাঙৰ হৈ যাব সেইকাৰণে সৰু সৰুকৈ দিছো আৰু পিঠাকেইটা কিমান ধুনীয়াকৈ ফুলিছে দেখিছেনে আৰু দিয়ে আপোনালোকে লগে লগে লৰাই নিদিব অলপ সময় ৰখি তাৰপিছতে লুটিয়াব আৰু চাওক ইমান ধুনীয়া হৈছে আৰু এনেকৈ এইখিনি অলপ ৰঙচুৱাকৈ ভাজি ল'ব লাগিব এয়া চাওক কিমান ধুনীয়াকৈ ফুলি ফুলি গৈছে আৰু ভিতৰটো নিখিজিব পাৰে আপোনালোকে টুথপিক এডাল সুমিয়াই দিব তেতিয়া ভিতৰলৈকে তেলটো সোমাব নাইবা এনেকুৱা কাটা চামুচ এনেকৈ সুমিয়াই দিব এনেকৈ সুমিয়াই দিব তেতিয়া মানে ভিতৰলৈকে সিজি যায় এনেকৈ এনেকৈ সুমিয়াই দিব এনেকৈ সুমিয়াই দিব কাটা চামুচ নাইবা এয়া এনেকৈ সুমিয়াই দিব এয়া এইখিনি চাওক ৰঙচুৱা হৈ গ'ল আৰু এয়া চাব এয়া চাওক মই হেতাখন দি চেপি চেপি আপোনালোকক দেখাইছোঁ কিমান ধুনীয়া কোমল হৈছে এয়া দেখিছেনে এয়া চাওক এনেকৈ বনাব আপোনালোকৰ মানে টান কেতিয়াও নহয় পিঠা এয়া চাওক এয়া কিমান কোমল হৈছে এতিয়া মই এইখিনি কাঢ়ি ল'ম আৰু আপোনালোকে এনেকৈ যদি তাল পিঠা বনায় বহুত দিনলৈ কোমল হৈ থাকিব টান হৈ নাযায় খাবলৈও ভাল লাগে এনেকৈ বনাবচোন নিশ্চয় ভাল হ'ব এনেকৈ মই গোটেইখিনিতে সুমিয়াই দিছোঁ তাৰপিছত এইকেইটা হৈছে আৰু এতিয়া মই কাঢ়িমেই আৰু এনেকৈ মই গোটেইখিনি বনাই লওঁ আৰু এয়া চাওক গোটেইখিনি পিঠা মই বনাই ল'লোঁ আৰু বহুত ধুনীয়া হৈছে পিঠাখিনি আপোনালোকে দেখি হয়তো গম পাইছে এনেকৈ ধৰণৰ বনালে আপোনালোকে যিমান দিন থৈ দিলেও মানে পিঠাখিনি কোমলেই হৈ থাকিব যিহেতু মইতো যিখিনি সানিছিলোঁ সেইখিনি মই কোমলকৈ সানিছিলোঁ আপোনালোকে দেখিছিলে এনেকৈ বনাব বহুত দিনলৈ কোমল হৈ থাকিব মই আপোনালোকক এয়া এই পিঠা মই এইবিলাক এয়া চাওক চব এয়া কোমল হৈছে এয়া দেখিছেনে মই তথাপিও এটা আপোনালোকক চিঙি পেলাই দেখাম কোমল হৈছে চাওক আপোনালোকে এয়া চাওক এয়া দেখিছেনে আৰু ভিতৰলৈকে সিজিছে চাওক ভিতৰলৈকে ধুনীয়া সিজিছে কাৰণ মই চামুচ সুমিয়াই দিছিলোঁ কাটা চামুচ সুমিয়াই দিছিলোঁ দেখিছিলে আপোনালোকে আৰু এয়া চাওক দেখিছেনে কিমান ধুনীয়াকৈ ভাগি গৈছে এয়া চাওক বহুত ধুনীয়া কোমল হৈছে এয়া কোমল হৈছে আৰু আপোনালোকে যদি এনেকৈ বনায় এয়া বহুত দিনলৈ পিঠা ভাল হৈ থাকিব এনেকৈ যদি বনায় আপোনালোকে বহুত দিনলৈ পিঠা ভাল হৈ থাকিব তেতিয়াহ'লে জনাব আপোনালোকে আমাৰ আজি এই পিঠাৰ ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিলে খুব টেষ্টি লাগে এইটো পিঠা খাবলৈ আৰু জনাব কেনেকুৱা লাগিলে যদিহে ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকলে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে আমি দিয়া প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সোনকালে পায় আপোনালোকে বহুত মৰম দিছে আমাক তাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু আগলৈও আমাক এনেদৰে মৰম দি যাব আৰু তেতিয়াহ'লে পুনৰ লগ পাম এটা অন্য ভিডিঅ'ৰ সৈতে আমাৰ এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ পুনৰ লগ পাম বাই বাই